নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল APSC ফালৰ পৰা এটা বিগ এনাউন্সমেণ্ট কৰা হৈছে তো বলক কি এনাউন্সমেণ্ট কৰা হৈছে সেই ভিডিঅ'টো চাই লওঁ আৰু অফিচিয়েল নটিফিকেশ্যনটো চাই লওঁ কিন্তু তাৰ আগতে আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল যাতে এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে সবৰ প্ৰথমতে পাই থাকিব তো বলক বেছি পলম নকৰি নটিফিকেশ্যনটো চাই লওঁ তো ইয়াতে আপোনালোকে দেখা পাইছে APSCৰ অফিচিয়েল নটিফিকেশ্যনটো আসাম লোকসেৱা আয়োগৰ পৰা আহিছে আজিৰ ডেটত আহিছে অৰ্থাৎ 22 ফেব্ৰুৱাৰী 2024ত আহিছে এইটো নটিফিকেশ্যন তো চাওক কি দিছে ইন কেঞ্চেলেশ্যন অফ দিছ অফিচ আৰ্লিয়াৰ নটিফিকেশ্যন নাম্বাৰ এইটো আপোনালোকৰ নটিফিকেশ্যন নাম্বাৰটো দি দিছে ডেটেড 16 ফেব্ৰুৱাৰী 2024 আগতে যোনটো 16 ফেব্ৰুৱাৰী 2024ত যোনটো দিয়া হৈছিল যে আপোনালোকৰ কম্বাইন কম্পিটিটিভ এক্সাম প্ৰিলিমিনাৰী এক্সামটো যোনটো 2023 17 মাৰ্চত হ'ব লগা আছিল অৰ্থাৎ সানডে দিনা হ'ব লগা আছিল হেতু এতে কি দিছে যে 18 মাৰ্চত হ'ব ঠিক আছে অৰ্থাৎ আপোনালোকৰ উইক ডেট হ'ব মনডে দিনা আপোনালোকৰ এক্সামটো পতা হ'ব তো এইটোৱে আছিল অফিচিয়েল নটিফিকেশ্যনটো এটো আজিৰ ডেটত আপোনালোকক দিয়া হৈছে তো এনে ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে আৰু সবৰ প্ৰথমে পাই থাকে সেইবাবে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইকো কৰি দিব আৰু APSC আপোনালোকে সিলেবাস যদি চাব বিচাৰিছে আগৰ ভিডিঅ'ত দি দিয়া হৈছে তাৰ লিংক মই দি দিম তলতে তাৰ পৰা গৈ আপোনালোকে চাই ল'ব পাৰে তো ধন্যবাদ